পৰিস্মিতা না ইডলিৰ সোৱাদৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হে গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। নৱবৰ্ষৰ উপলক্ষে আমাৰ দিব্য ছাৰে কলেজত এটি প্ৰীতি ভোজৰ আয়োজন কৰিছিলে। আৰু এয়া দেখিছেনে, আমাৰ কলেজৰ ধুনীয়া ধুনীয়া শিক্ষয়িত্ৰীসকলে কেনেদৰে নিজৰ কামসমূহ কৰি গৈছে। ৰয়েলিয়ানসকল, আপোনালোকে কমেণ্ট এটা কৰি জনাব আমাৰ টিচাৰ্ছসকলক কেনেকুৱা লাগিছে। আৰু এয়া হৈছে পাৰ্থ ছাৰৰ ল'ৰা, আৰু এয়া বাইদেউ আহি পালেহি। এনেকৈ বছৰৰ আৰম্ভণিতে আমি সকলোৱে লগে ভাগে মিলি এসাঁজ খালোঁ। আৰু এয়া সংঘমিত্ৰা বায়ে লৈ অনা মিঠাই খাই মই হাঁহ আৰু কোমোৰা ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। আৰু গাইজ, সকলোৱে কৈছিলে পিছে খাবলৈ সোৱাদেই হৈছিলে। আৰু এয়া ভিতৰত আমাৰ মৰমৰ মুন্মি বায়ে বনাই আছিলে পনীৰ, আৰু পনীৰো খাবলৈ খুবেই সোৱাদ হৈছিলে। আৰু এয়া আমাৰ সংঘমিত্ৰা বায়ে আকৌ টেষ্ট কৰি আছিলে দেই। এখেত আকৌ ভেজিটেৰিয়ান, আপোনালোকেতো গম পায়েই। আৰু এয়া মোৰ হাঁহ আৰু কোমোৰা বনাই হৈ গ'ল। আৰু এয়া লগতে আছিলে চালাড, ভাজি, দালি। এনেদৰেই আজি সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু আশা কৰোঁ ভৱিষ্যতে আমাৰ ৰয়েলিয়ানসকলে এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আগুৱাই গৈ থাকক আৰু সকলোৰে ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ। আৰু শেষত এনেদৰে সকলোৱে এপাক নাচি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।